ছাৰে ছ'চিয়েল মিডিয়াত এক্টিভ কিয় নাথাকে আৰু 5 বছৰ এম এল এ আছিলে আৰু সেই বস্তুকেইটা যে আমি কিবা কি কৰোঁ যে আজি কিবা এটা কৰিলোঁ লগে লগে ছ'চিয়েল মিডিয়াত আমি আপলোড দি দিওঁ কিন্তু সেই বস্তুটো আপোনাৰ নাই কিয় নাই এইটো আপুনি জনাব তোমাৰ CPM-ৰ যে জেনেৰেল ছেক্ৰেটাৰী আছিলে প্ৰকাশ কাৰাট নাম শুনিছা নহয় শুনিছোঁ এই মানুহজনক মই অত্যন্ত ভাল পাওঁ সাংঘাতিক ভাল পাওঁ তে 2004 যেতিয়া UPA 1 গভৰ্ণমেণ্ট হ'ল তাৰ আগলৈকে খুব কম মানুহে জানে যে প্ৰকাশ কাৰাট কোন হয় তে মই একদম মানে যেতিয়াৰ পৰা ধৰা অলপ জনা বুজা হৈছোঁ আৰু 9-10 অলপ মানে খা খবৰ ৰখা হৈছোঁ 9-10 মানৰ পৰা তেতিয়াৰ পৰা মই প্ৰকাশ কাৰাটত কিবা পালি মই লিখি থওঁ কাঠি ৰাখোঁ ভাল পাওঁ এই মানুহজনে তেতিয়াতো ছ'চিয়েল মিডিয়া নাই ক'বলৈ গ'লে টিভিও নাই তেতিয়া পিছত টিভি আহিলে ছ'চিয়েল মিডিয়াটো অহা আজি কেইবছৰমান হ'ল এই মানুহজন সাধাৰণতে প্ৰচাৰ নকৰে কিন্তু এটা সময় গৈছে গোটেই ইণ্ডিয়া তেওঁ চলাইছে UPA 1 গভৰ্ণমেণ্ট ক'বলৈ গ'লে তেওঁ চলাইছে তাৰমানে তেওঁ আছিলে CPM-ৰ জেনেৰেল ছেক্ৰেটাৰী CPM-ৰ ছাপৰ্টত তোমাৰ UPA চৰকাৰ চলিছে গতিকে যিটো কোঅৰ্ডিনেশ্যন কমিটি আছিলে যিকোনো ডিচিশ্যন ল'ব প্ৰকাশ কাৰাট ইভেন কি ৰাষ্ট্ৰপতি কোন হ'ব মোৰ এতিয়াও ইণ্টাৰভিউটো মনত আছে তেতিয়া UPA-ৰ চেয়াৰপাৰ্চন সোনিয়া গান্ধীক সুধিছে যে ৰাষ্ট্ৰপতি কোন হ'ব বোলে মই ক'ব নোৱাৰিম প্ৰকাশ কাৰাটক সুধিব লাগিব কিন্তু প্ৰকাশ কাৰাটক তুমি সদায় ছ'চিয়েল মিডিয়াত নোপোৱা পাবা মাহটোত এটা দুটা তেওঁৰ তুমি পোষ্ট পাবা এতিয়া চোৱা আমি হ'লো ভোট খেলা মানুহ এতিয়া ভোট মোক কোনে দিব গাঁৱত যাব লাগিব মানুহ ঘৰত যাব লাগিব সেই মানুহখিনি ছ'চিয়েল মিডিয়াৰ লগত কোনো মতলব নাই এতিয়া ছাপ'জ মই এটা জেগাত MLA খেলিম তুমি ছ'চিয়েল মিডিয়াৰ কথা সোধাৰ কাৰণে মই কৈছোঁ ছাপ'জ মই এটা জেগাত মই MLA খেলিম এতিয়া তুমি মোক ভাল পোৱা বা বেয়া পোৱা মই ফেচবুকত 1000 শ্বেয়াৰ হওক বা নহওক লাখ লাইক হওক বা নহওক মোৰ কি আহে সেই মানুহজনে মোক ভাল পায় নে নাপায় সেই মানুহজনৰ মোৰ প্ৰতি ধাৰণা কি মই সেই মানুহজনক তেওঁ বিচৰা ধৰণে প্লেচ কৰিব পাৰিছোঁ নাই এইটো মোৰ কাৰণে মেটাৰ কৰে এইটো শুনিলে মোৰ ইণ্টাৰভিউ যদি বজাবা মানুহে মোক গালি পাৰিব এই কয় কি বোলে এইটোৱে ৰিয়েল ফেক্ট এইটোৱে ৰিয়েল ফেক্ট মই যিদিনাখন মোৰ MLA ইলেকশ্যন শেষ হৈছে 2016ত মই গধূলি লিখি দিছোঁ মই 57,000 ভোট পাম মোৰ কেলকুলেশ্যন আছে যদি ছ'চিয়েল মিডিয়াৰ লাইক এণ্ড শ্বেয়াৰত মই বিশ্বাস কৰিলোঁ হয় এইটো নাথাকিলে হয় এতিয়া তুমি মোৰ যে ইণ্টাৰভিউটো পাব্লিছ কৰিবা বিভিন্ন ধৰণৰ মানুহে কোনোবাই লাইক কৰিব কোনোবাই ডিছলাইক কৰিব কোনোবাই ভাল পাব কোনোবাই গালি পাৰিব তাৰ লগত মতলব নাই য'ত মোৰ পলিটিকেল ফিল্ড য'ত মোৰ মানে খেলাটো জমিব তাত মানুহৰ মোৰ প্ৰতি ধাৰণা কি এইটো হ'ল মেইন কথা আৰু এইটো তুমি ছ'চিয়েল মিডিয়াতে চেঞ্জ কৰিব নোৱাৰা সেইকাৰণে এটা কথা আছে নহয় ৰিলত নহয় ৰিয়েলত ফ'কাছ ৰিয়েলত নহয় ৰিয়েলত আৰু সেইকাৰণে তুমি মোক ৰোল মডেল বুলি ক'ব পাৰা প্ৰকাশ কাৰাটক মোৰ ক্ষেত্ৰত মই প্ৰকাশ কাৰাট পাৰ্টি বেলেগ কিন্তু মই বহুত জেগাত লিখিছোঁ যে এতিয়ালৈকে যিমান লিডাৰক মই ভাল পাওঁ এজনকতো নহয় বহুতকে ভাল পাওঁ কিন্তু প্ৰকাশ কাৰাটক মই একদম হাৰ্ডক'ৰ ফলোৱাৰ মই গতিকে প্ৰকাশ কাৰাট ছ'চিয়েল মিডিয়াত এক্টিভ নহয় বহুত মানুহে কয় আজিকালি ছ'চিয়েল মিডিয়াত এক্টিভ হ'ব লাগে এইটো নিজৰ চইচ কিন্তু মই এইটো নাভাবোঁ যে কোনো পলিটিচিয়ানে ছ'চিয়েল মিডিয়াত ইলেকশ্যন জিকিব পাৰে এইটো মই নাভাবোঁ কেতিয়াও এইটো পচিবল নহয় পচিবল নহয়